বৰপেটা লোকসভা সমষ্টিৰ আপুনি এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিছে আৰু প্ৰথমতে আপোনাক সুধিছোঁ আপোনাৰ এইবাৰ প্ৰতিদ্বন্দ্বী হিচাপে কাক ভাবিছে? প্ৰতিদ্বন্দ্বী ৰাইজেহে ঠিক কৰে। মই যলৈকে গৈছোঁ ৰাইজৰ অভূতপূৰ্ব সমৰ্থন দেখিছোঁ আৰু তাতে মোৰ ধাৰণা হৈছে যে সহজে ৰাইজে মোক নিৰ্বাচনী বৈতৰণি পাৰ কৰাই দিব। দ্বিতীয় তৃতীয় কোন হ'ব এই বিষয়লৈ মই মূৰ ঘমাব খোজা নাই। বৰপেটা লোকসভা সমষ্টিটো পূৰ্বৰে পৰাই কংগ্ৰেছৰ দখলত আছিলে, পিছত UDFৰ কেণ্ডিডেট এজন জয় হৈছে যদিও এইবাৰ আপুনি নিৰ্বাচনত মানে পুনৰ উদ্ধাৰ কৰিব পাৰিব বুলি ভাবিছে নেকি? তেওঁলোকেতো নিৰ্বাচনৰ আগতেই পৰাজিত হৈছে, কাৰণ যিজন সাংসদ আছিলে সেই সাংসদজনে প্ৰতিদ্বন্দ্বিতা নকৰিলে। তেওঁতকৈ বেছি অসুস্থ বদৰুদ্দিন আজমল ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিলে, ককায়েকে প্ৰতিদ্বন্দ্বিতা কৰিলে, কিন্তু ভায়েকে নকৰিলে। আৰু আজমল ডাঙৰীয়া এতিয়ালৈকে প্ৰচাৰতো অহা নাই। এইটোৱে বুজায় যে তেওঁলোকে এই নিৰ্বাচনত নিজিকে, তেওঁলোক যে হাৰিব, প্ৰাৰ্থী দিব লাগে কাৰণে দিছে আৰু তেওঁলোকে ছেক্ৰিফাইচো বিচাৰি আছে। ছেক্ৰিফাইচটো কোনো সবল মানুহে নিবিচাৰে, ছেক্ৰিফাইচ বিচাৰে দুৰ্বল মানুহে। গতিকে UDFৰ প্ৰতিদ্বন্দ্বীজন ভোট কাটিবলৈহে আছে। পূৰ্বৰ যিজন MP আছিলে AIDFৰ, তেখেতে সমষ্টিটোত একো কাম কৰিব নোৱাৰিলে বুলি অভিযোগ কৰিছে। এইবাৰ আপুনি সেইখিনি ৰক্ষা কৰিব? মইতো মোৰ এজেণ্ডা, মোৰ 10 দফীয়া এজেণ্ডা দিছোঁ, সেই এজেণ্ডা মতে মই কাম কৰিম। আপোনালোকৰ হাতত পৰিব অলপ পিছত 10 দফীয়া। আৰু এটা কথা সুধিছোঁ আপোনাক, যে বিজেপিয়ে কেব আইনখন আনিব বিচাৰিছে আৰু গোটেই অসমৰ ৰাইজে কেবৰ বিৰোধিতা কৰি বিজেপিক মানে এইবাৰ ত্যাগ কৰিছে, আৰু এই ক্ষেত্ৰত আপুনি যদি MP হয়, আপোনালোকৰ চৰকাৰ হ'লে আপোনালোকে কেবৰ সম্পূৰ্ণ বিৰোধিতা কৰি কেবখন বাতিল কৰিব পাৰিব নেকি? চাওক, কেব যে আজি ৰাজ্যসভাত নাহিলে তাৰ ফুল ক্ৰেডিটটো ৰাহুল গান্ধী ডাঙৰীয়া নহয় জানো? ৰাহুল গান্ধীৰ কাৰণেহে কেব ৰাজ্যসভালৈ নাহিলে। আমাৰ চৰকাৰ হ'লে লোকসভা ৰাজ্যসভা কলৈ আৰু কেব নাহে, আৰু আমি সাংসদ হিচাপে কেবৰ সদায় বিৰোধিতা কৰি যাম। আৰু অগপ দলে বিৰোধিতা কৰিছিল, সেইকাৰণে অগপ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক আহ্বান জনাইছোঁ, যিহেতু তেখেতসকল কেব বিৰোধী, গতিকে অগপৰ ৰাজ্যিক নেতৃত্ব অতুল বৰা, কেশৱ মহন্ত, ফণী চৌধুৰীৰ যি গোপন মিটিং ৰেলী বিজেপিৰ লগত, তাৰ বিৰোধিতা কৰি তৃণমূল পৰ্যায়ৰ কৰ্মীসকল ওলাই আহিব লাগে। আনুষ্ঠানিকভাৱে আহক বা নহওক আমাক ভোট দিব লাগে। মই অগপৰ কৰ্মীসকলক, তৃণমূল কৰ্মীসকলক আহ্বান জনাইছোঁ। ধন্যবাদ। এইবাৰ তাৰমানে বৰপেটা লোকসভা সমষ্টিত ৰাইজে আব্দুল খালেক ডাঙৰীয়াক নিপুল ৰোটত জয় কৰিব বুলি আপুনি আশাবাদী? সম্পূৰ্ণ আশাবাদী। ৰাইজৰ শক্তিৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে। ৰাইজৰ সঁহাৰি যথেষ্ট পাইছে আপুনি? যথেষ্ট পাইছোঁ।